ক'ত দিনত তৰাত দেখা পোৱা যায় পাতৰ ৰং সেউজীয়া কিয় সো হে গাইস আকাৱলি এটা আজি নতুন ভিডিঅ' লৈ আৰু নতুন কেইটা প্ৰশ্ন লৈ বিভিন্ন ধৰণৰ ডবলক ভিডিঅ'খন আৰম্ভ কৰোঁ আমাৰ পৃথিৱীখন কিমান গতিবেগেৰে ঘূৰে ক'ত দিনত তৰা দেখা পোৱা যায় পূৰ্ণ সূৰ্যগ্ৰহণ কিমান সময়লৈ হয় চন্দ্ৰগ্ৰহণ বছৰত কেইবাৰ হয় পাতৰ ৰং সেউজীয়া কিয় So hey guys, মোৰ আজিৰ ভিডিঅ'খন আপোনাৰ কেনে লাগিল প্লিজ কমেন্ট কৰি জনাব আৰু আপুনি কিমান কেইটা প্ৰশ্নৰ উত্তৰ জানিছিল হেতু কমেন্ট কৰি জনাব লগতে এনেকুৱা ইন্টাৰেষ্টিং ভিডিঅ' পাবলৈ মোৰ এই চেনেলখন প্লিজ সাবস্ক্ৰাইব কৰি ৰাখক লগতে বেল আইকনটো বজাই দিয়ক যাতে মই নেক্সট ভিডিঅ' আপলোড কৰাৰ লগে আপুনি নটিফিকেশ্যন পাই যায় লগতে মোৰ এই ভিডিঅ'খন যদি আপোনাৰ ভাল লাগি থাকে তেনেহলে এটা লাইক কৰি দিব প্লিজ তো ভাল থাকক সুস্থ থাকক টেক কেয়ার এন্ড জয় অসম